Hi everyone, welcome to my YouTube channel Blogger of Assam. তো মই আছো এতিয়া দিল্লীত আৰু মই দিল্লীৰ অলপ জায়গা দেখাব চেষ্টা কৰিম আপোনালোকক মানে এই লকডাউনৰ সময়ত দিল্লীত কেনেকুৱা পৰিস্থিতি চলি আছে তাৰ বিষয়ে অলপ দেখাব চেষ্টা কৰিম। তো বলক আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক দিল্লীৰ পৰিস্থিতি অলপ সন্ধিয়া হ'বহি মানে এইখিনি সময়ত অসমত গুজৰি হৈছে কিন্তু এতিয়া গুজৰি হোৱা নাই। বৰ্তমান ইয়াতো লকডাউন চলি আছে মানে আজিৰ তাৰিখ হ'ল 4 তাৰিখ বৰ্তমান ইয়াতো লকডাউন চলি আছে। তো চাব পাৰে মানে ৰাস্তা একদম খালী মানে এই লকডাউনৰ সময়ত ঘৰত থাকে একদম আমনি লাগি গৈছে। সেয়ে আজি অলপ ফুৰিম বুলি আহিছোঁ মানে ফুৰিম বুলি অলপ বাহিৰত ওলাই আহিলোঁ। তো আৰু চাব পাৰে একদম খালী ৰাস্তা ঘৰবিলাক খালী মানে মানুহ তাতে বহুত আছে থাকা কিন্তু আচলতে যিটো বন্ধ নাথাকে না তেতিয়া মানে বহুত মানুহ হয়, বহুত বেছি মানুহ হয়। সেয়েহে এতিয়াও বহুত কমি গৈছে, তথাপিও মানুহ বহুত দেখা পোৱা যায়। আৰু পিছত মানে বহুত দিনৰ পৰা মাংস খাব পৰা সেয়েহে আজি অলপমান মটন বিচাৰি আহিছোঁ, মটন পাঠা মাংস বিচাৰি আহিছোঁ। অলপ ফুৰাও হ'ব, মাংস বিচৰাও হ'ব। তো লগত আছে মোনা। আগত পুলিচ আছিল, সেয়েহে যদি পুলিচে ধৰে দেখাম যে মোনা বজাৰ কৰিবলৈ আহিছোঁ। তো ইমান এটা ভয় নাথাকে। তো বলক নাকি আমার তো সবজি দোকান ফ্লাইওভার উপরে বাইপাস ওভার রোড লক্ষ্য করক সব দোকানের আছে মানে এতে বহুত মানুহ মানে এনেতো আচলতে বহুত মানুহ হয়, তথাপিও এতে মানুহ কমলিও মানুহ বেছি দেখা পোৱা যায়। এনি টাইম মানুহ এতিয়া পাৰ্কিং কৰা হয় গাড়ীবিলাক, কাৰণ এতিয়া জাগা কম সেয়েহে এতিয়া ৰাখি থোৱা হয়। যেনেকৈ আপোনালোকে দেখা পাইছে এইখন হ'ল ফ্লাইঅভাৰ আৰু এইখন হ'ল ৰাস্তা আৰু এইখন হ'ল মাটিৰ তলতে যোৱা ৰাস্তা। মানে এই পানেৰে গেলে মানে মাটিৰ তলেৰে যাব পাৰে, মানে মেট্ৰ' ৰড তো যাব পাৰে। আৰু আগত আছে এখন ট্ৰেইন ৰাস্তা। তো বহুত দিনৰ মূৰত আজি বাহিৰত ওলাইছোঁ, মানে বহুত ভাল লাগিছে, মনটো অলপ বহুত ফাৰচা লাগিছে, কাৰণ ৰুমত থাকে একদম আমনি লাগি গৈছিল, মানে কি ক'ম আৰু। তো আপুনি নিশ্চয় বুজিব পাৰে, কাৰণ আপুনিও বৰ্তমান ঘৰতে আছে। এক্সপ্ৰেছ চব্জি দোকান বহুত দূৰ আহি পালোঁ এখন দোকান, কিন্তু সিও হ'ল বন্ধ। তো চাওঁ মানে বন্ধ। এইখন হ'ল আৰু 3খন দোকান চিনিব, মানে 4খন দোকান চিনিব মই দিল্লীৰ। যদি সেই 3খনত যদি বন্ধ থাকে তেতিয়া ভাবিম যে মাছ মাংস একেবাৰে বন্ধ হয়। তো গৈ আছোঁ আৰু আগলৈকে। তো রাস্তার সিপারে পারলাম তলেরে গই তো ই হল কার পার্কিং। পুলিশ আছে, পুলিশ তো সেইফালে সেইটো হ'ল CSF কেম্প, যেতিয়া লাইট চলিছে সেইটো হ'ল CSFৰ কেম্প। তো আৰু এইবিলাক গাঁও হয়। লাইট চলাটো হ'ল CSFৰ কেম্প, মানে বহুত ডাঙৰ এটা এৰিয়া হয়, বহুত ডাঙৰ। আজি মানে বহুত ভাল লাগিছে, কাৰণ
অলপমান ফুৰিব পালোঁ তো সেয়েহে মানে আৰু অলপ বহুত খোজকাঢ়িলোঁ আজি শান্তিমতে টোপনি আহিব মোৰ তো বহুত ভাল লাগিল খোজকাঢ়ি তো জেগাত সকলো দোকানে বন্ধ মানে চব দোকানে বন্ধ তো একো নাপালোঁ তো আজিলৈ ইভিনতে টাটা বাই বাই জয় আই অসম।